তো আজি ভাবিলোঁ আজি ফুৰি আহোঁ তুমি আহি পালোঁ কথা পাতিব টাইমে দিব নোৱাৰিলোঁ হয় এতিয়া খাবহে লাগে চব ফিনিছ কৰিব লাগিব হয় নহয় তাৰ পৰা ইমান ধুনীয়াকৈ মোৰ কাৰণে গিফ্ট দিছে ইয়াতকৈ আৰু ভাল কোৱালিটি নাই ল' কোৱালিটি লাগে তেতিয়া মানে হাজবেণ্ডৰ মানে ৰিজিকত বৰকত আহে ৰাতিপুৱা বতৰ ইমান ধুনীয়া লাগে মানে বতাহ দি থাকে যে বহুত ভাল লাগে আগফালে আহিলে সিফালে কোনোবাই মানে গান বজাই আছে আমাৰ লগৰ ঘৰৰ কপিৰাইট আহি যাব পাৰে ব্লগত কিবাকৈ যদি মানে বলীউড চং মানে ব্লগত আহি যায় তো এতিয়া মই চব কাম কৰি মেলি আজৰি হ'লোঁ মানে এয়া দেখিছে ৰুম চুম একদম চিলচিলা হৈ আছে একচুৱেলি মই আজি ফুৰিব যাম মানে মিষ্টাৰে মোক ফুৰাব লৈ যাব এতিয়া ক'ত লৈ যাব আপোনালোকক দেখাই থাকিম আৰু এচাক মোৰ টেবুলটো ইয়াতে আছে মানে এইটো বেড টেবুল বহুত দিন হ'ল লোৱা কিন্তু সেনেকৈ মানে মিষ্টাৰ স্ক্ৰিপ্ট লিখিবৰ কাৰণে আনিছিলে কিন্তু আজিকালি মিষ্টাৰটো স্ক্ৰিপ্ট একো নিলিখেই তো এইটো মোৰ কামত আহি গ'ল আৰু এতিয়া মই ইয়াতে অকণমান সময় পঢ়িলোঁ আৰু মিষ্টাৰে কৰি আছে দাড়ি ট্ৰিম আৰু মই মানে এতিয়া ভাজি বনাই থৈ আহিলোঁ আমাৰ ৰুটি বনাই আছে তো এতিয়া 8:30মান বাজিছে নাস্তা খোৱা হ'ব ৰুটি ভাজি তো ঠিক আছে বলক আজি ব্লগটো ধুনীয়াকৈ আৰম্ভ কৰি দিছোঁ হেল্ল' নমস্কাৰ আসসালামু আলাইকুম মই ৰূপালী আপোনালোক সকলোকে আমাৰ আৰু এটা নতুন ব্লগত স্বাগতম জনাইছোঁ আৰু আজি দেখিছেনে মই একদম ধুনীয়া একদম মানে অকণমান মানে ফূৰ্তিত আছোঁ কাৰণ আজি মোক মিষ্টাৰে ফুৰাব লৈ যাব তো ক'ত লৈ যাব আৰু আমি ক'ত গৈ আছোঁ আপোনালোকে ব্লগটো আগলৈ চাই থাকিব তেতিয়া গম পাব তো ঠিক আছে বলক এতিয়া যিখিনি কাম আছে মই জল্দিকৈ কৰি লওঁ আৰু আমি 10টামান বজাত ওলাই দিম আৰু একচুৱেলি মই কেইটামান কাপোৰ কানি ওলাই লৈ থৈ যাম আজি বতৰ যিহেতু ৰাতিপুৱাৰ পৰা ৰ'দ দিছে তো ঠিক আছে বলক এতিয়া মই জল্দিকৈ কামখিনি কৰি লওঁ তাৰপিছত লগ পাই আছোঁ তো ইফালে মিষ্টাৰে কৰি আছে নাস্তা আৰু মই কৰিলোঁ অলৰেডি আৰু ইফালে চাওকচোন মই যে বনাইছিলোঁ নেমুৰ আচাৰ ইমান ধুনীয়া হৈ আছে নহয় আৰু অকণমান গেলিব লাগিব মানে ৰ'দত দিব লাগিব এতিয়া মানে অকণমান খাব পাৰি কিন্তু তিতা ভাৱ এটা আছে সেইটো কাৰণে আৰু কেইদিনমান ৰ'দত দিলে নাইকিয়া হৈ যাব আৰু মই কেইটামান তেতেলীও দি দিছিলোঁ মুখত পানী আহি গ'ল তো মই গা পা ধুলোঁ আৰু এতিয়া মিষ্টাৰে ধুব ইফালে এইকেইটা কি বস্তু আমাৰ হেৰি হয় মেডিচিন মানে ফটো মাৰি আছে আমি যিহেতু মৰিগাঁও গৈ আছোঁ তো আমাৰ ক'লে যে মেডিচিন লৈ আহিব মোৰ কাৰণে তো ঠিক আছে এতিয়া মোৰ মানে কি পিন্ধিম তাকে মানে কনফিউজ হৈ আছোঁ মানে এনেকুৱা হয় নহয় আমাৰ ছোৱালীসকলৰ মানে বহুত কাপোৰ থাকে আৰু যেতিয়া ফুৰিব যাওঁ ক'ৰবাত বাহিৰত ওলাই যাব লাগে কাপোৰ বিচাৰি নাপাওঁ মোৰ এনেকুৱা হৈ গৈছে মানে মোৰ মনত এযোৰো কাপোৰ এনেকুৱা অহা নাই যে মই মানে নতুন কিবা এটা আছে চব ৰিপিট কৰা মানে ৰিপিট কৰি কাপোৰৰ অৱস্থা বেয়া সেইটো মতা মানুহৰ বেলেগ কিন্তু আমাৰ ছোৱালীসকলে কিবা এটা বেলেগ থাকে এইটো ছোৱালীসকলে গম পায় এতিয়া মই কি পিন্ধিম নাইটি পিন্ধি ল'ম নাইটি পিন্ধি ল'ম বোলে নাইটিটো মোৰ নতুন নাই চব পুৰণা নাইটি তো আমি ৰেডি হৈ গ'লোঁ আৰু মিষ্টাৰে কাৰ লৈ আহিলে জাষ্ট ইফালে মাতি আছে মোক তো এতিয়া ওলাই দিম আৰু এতিয়া 10:30মান বাজিছে তো মই কি পিন্ধিছোঁ আপোনালোকক বেক কেমেৰাত দেখাই দিছোঁ ৰ'ব এয়া এইটো ফ্ৰক চুৰিদাৰ পিন্ধিছোঁ আৰু এইটোৰ ওপৰত মানে এনেকৈ ৱাছকোট আছে যে এইটো পিন্ধিলে মানে মোক বহুত শকত যেন লাগে তাৰপিছত এই হিজাপটো লৈ ল'লোঁ এইটো ল'লে মানে গৰম কম লাগে বাকী এটা ল'লে গৰম বহুত লাগে আৰু এইটোৰ লগতে এনেকুৱা নেটৰ মেচিং চুৰ্ণি আছিলে তাৰপিছত সেইদিনাখন গুৱাহাটীৰ পৰা অনা এইটো পাৰ্চ তো ঠিক আছে বলক এতিয়া ওলাই দিওঁ আৰু এইযোৰ হিল তো বলক আজি হ'ল 5 ছেপ্টেম্বৰ নাজানো এইটো ব্লগ আপোনালোকে কেতিয়ালৈ পাব তো সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল আৰু আমাৰ জীৱনত আমি যিমান মানুহক লগ পাওঁ প্ৰত্যেকে আমাক কিবা না কিবা শিকাই থৈ যায় তো সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা থাকিল আৰু যিহেতু ময়ো মানে টিচাৰ আছিলোঁ এটা সময়ত মিষ্টাৰেও শিক্ষকতা কৰিছিলে তো সকলোকে হেপী টিচাৰ্ছ ডে ফালে মিষ্টাৰে কিবাকিবি মিঠাই লৈ ল'লে আৰু আমি মৰিগাঁও আহি পাই গ'লোঁ আৰু গাড়ীৰ ভিতৰত বহি একদম গৰম লাগি গ'ল বহুত এচি দিয়া নাই এচি দিলে মানে উঠচুট শুকাই যায় সেইটো কাৰণে ভাবিছোঁ জল্দি ওলাই দিব লাগিব বলক পানীৰ অৱস্থা বেয়া মোৰ একচুৱেলি আমি গৈ আছোঁ আমাৰ ছাবস্ক্ৰাইবাৰ এজনীক লগ পাবলৈ একচুৱেলি তাই আমাক ইনভাইট কৰিছে আৰু আজিৰ পৰা প্ৰায় 3-4 মাহ আগতে মানে তাই কণ্টেক্ট কৰি আছে আমাৰ লগত যে বা কেতিয়া আহিব আমাৰ ঘৰলৈ কেতিয়া আহিব
তো ফাইনেলি আজি মানে এনেকৈ টাইম মিলালোঁ আৰু একচুৱেলি মানে এনেকৈ নিমিলে ন আমি কেতিয়াবা ব্যস্ত থাকোঁ বা কিবা কিবি কাম ওলাই যায় তো আজি ভাবিলোঁ আজি ফুৰি আহোঁ তো মিষ্টাৰে ক'লে ঠিক আছে ব'লা আৰু এতিয়া আমি দলবাৰী চাৰিআলি পালোঁ ন তিনিআলিৰ পৰা অকণ ভিতৰত কৈছে তো এতিয়া আমি গৈ আছোঁ তো ঠিক আছে ঘৰত যাই তাৰপিছত দেখাম আৰু তো আজি মানে তাই মোক লগ কৰিবলৈ আমাৰ তাত গৈছিলে কিন্তু তেতিয়া মই মাৰ ঘৰত আছিলোঁ আৰু এদিন মানে তাইক এনেকৈ কৈছিলোঁ যে মোক তাৰিখে যাম কিন্তু অহা নহ'লেই তো তেতিয়া বহুত বেয়া লাগিছিলে তাইও বেয়া পাইছিলে চাগে তো আজি ফাইনেলি গৈ আছোঁ হেল্ল' ক'ত আছা আমি পালোঁ এইয়া চাওক তাই ওলাই আছে ৰাস্তাত কাৰ ইয়াতে থৈ দিওঁ নে আহি পালোঁ তো এয়া আমি কাৰ ঘৰত আহিছোঁ মানে আপোনালোকক ইন্ট্ৰডাকশ্যনে কৰি দিয়া নাই তো সেইটো ৰুমত যাই লওঁ মানে ড্ৰয়িং ৰুমত আৰু ইয়াতে চাওক ঢেৰ সাৰা নাস্তা ৰেডি কৰিছে তাই তো কি নাস্তা মই দেখাই দিছোঁ এবাৰ আপোনালোকক এয়া চাওক লাড়ু পিঠা কেক মিঠাই কিবা কিবি আছে তো এতিয়া আমি চাহ খাম আৰু ব'লা আমি লালচাই খাওঁ বেছি গাখীৰ থাকে সদায় কিন্তু মই গাখীৰ চাহ মই নিজে নাখাওঁ যে মোক বেলেগক দিব মোৰ একদম বিৰাট বেয়া লাগে ভালে আছে তো আমি চাহ তাহ খাই এতিয়া বহি কথা পাতি আছোঁ আৰু এইফালে চাওক এচমিনৰ শাহুমা আছে তো আমি কাৰ ঘৰত আহিছোঁ এয়া দেখাই দিছোঁ এচমিনৰ ঘৰত বহুত দিনৰ পৰা তাই মানে কৈ আছিলে বা কেতিয়া আহিব আমাৰ ঘৰত তো ফাইনেলি আজি আহিলোঁ এইফালে পৰ্দা হেৰি কৰি দিওঁ ৰ'দ আহি আছে যে এন্ধাৰ দেখা গৈ আছে এইফালে ৰ'দ আহি আছে যে এন্ধাৰ দেখা যায় ভাল লাগিল বা আহিল বহুত মাতি আছিলোঁ বহুত দিনৰ পৰা তাইৰ মানে সৰু ল'ৰা এটা আছে আয়নৰ সমান বয়স হ'ব কিন্তু ঘৰত নাই আজি নানীৰ ঘৰত গৈছে ন এয়া এচমিনৰ ল'ৰা আয়নৰ নিচিনা খুব মৰম লগা চাওকচোন তো আজি ঘৰত নাই নহ'লে আপোনালোকক দেখালোঁ হয় কি নাম ইয়াফিজ আলম তাই এইটো একাউণ্ট নামতেই তুমি কমেণ্ট কৰা ন ইয়াফিজ আলম তাই কৈছিলে এদিন আৰু এতিয়া মিষ্টাৰ মানে অকণমান ওলাই গৈছে মানে এচমিনৰ হাজবেণ্ডৰ লগত আৰু মোৰ মানে এচমিন মানে যেন লাগি আছে নামটো শুনা কিন্তু মানুহজনক চিনি নাপাওঁ এনেকুৱা লাগি আছে তো এতিয়া বহি কথা পাতি আছোঁ আৰু তাই চাহ তাহ দিলে কিবা কিবি খালোঁ আমি আৰু তাইৰ মানে পৰিয়ালৰ মানুহখিনিও আহি আমাৰ লগত কথা পাতি আছিলে চব এনেকৈ মানে দেখাব পৰা নাই কিবা এটা লাগি যায় নতুন মানে হেৰিত আহিলে নহয় নতুন ঠাইত আহিলে এয়া এতিয়া আমি আছোঁ এচমিনৰ পাকঘৰত আৰু একদম ধুনীয়াকৈ চিজিলকৈ ৰাখিছে বস্তুবিলাক একদম কম স্পেচত মানে ইমান ধুনীয়াকৈ সজাই পৰা ৰাখিছে চাওকচোন মানে ধুনীয়াকৈ চাৰিওফালে বস্তু আছে আৰু এতিয়া মানে তাই আকৌ চাহ বনাই আছে আলহী এজন আহিছে তাক দিবলৈ তো ঠিক আছে তুমি চাহ দি থৈ আহা তো এচমিনক সোধোঁ যে আমাৰ ব্লগ চাই কেনেকুৱা পায় বহুত ভাল লাগে সেইটো কাৰণে আজি মাতিলোঁ তোমালোকক বহুত ভাল পাওঁ মই ব্লগ চায়ে থাকোঁ মই ব্লগৰ কাৰণে ৰৈয়ে থাকোঁ আৰু তাই বহুত মানে আগতে ফোন চোন কৰে কেতিয়াবা ব্যস্ত থাকোঁ দোকানত মানে তেতিয়া ৰিচিভ কৰিব নোৱাৰোঁ তাই চাগে ভাবে দাদাই বেছি লেভেল মই ভাবোঁ দাদাকেইজনী বেয়াই পায় নেকি ইমান ফোন মাৰি থাকে সদায় কওঁ কিন্তু কেতিয়াবা ব্যস্ত থাকোঁ এডিটিং কৰোঁ বা এই দোকানত থাকোঁ একচুৱেলি আমাৰ কাম বেছিভাগ মোবাইলতে কৰা হয় যে সেইটো কাৰণে মই ভাবোঁ দাদাই চাগে বেয়াই পায় নেকি মই আকৌ বাক সোধোঁ দাদা বেয়া পায় নেকি সিদিনা তাইক কওঁতে মই বোলো তাই বহুত দিনৰ পৰা কৈ আছিল তো এদিন বলা যাওঁ মই ৰোজাৰীটো আগৰ পৰা মাতি আছিলোঁ বহুত দিনৰ পৰা সেইটো কাৰণে সময় মিলাব পৰা নাই কাৰণে আশা নাছিলোঁ কিন্তু কেতিয়াবা ফোন ৰিচিভ কৰিব নোৱাৰোঁ মানে ব্যস্ত থকাৰ কাৰণে বাকী একো নাই তো আজি আমি আহিলোঁ আৰু ভাল লাগিলে এনেকৈ মানে মোৰো বহুত ভাল লাগিল মানে অচিনাকি মানুহৰ মাজত যে ইমান মৰম থাকিব পাৰে সঁচাকৈ ন ইউটিউবত ব্লগ কৰিয়ে মই এনেকৈ গম পালোঁ আৰু তাই মানে একদম কম বস্তুতে ইমান ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে মই বেলেগৰ ঘৰত আহিলে মানে মই এইটোৱে ন'টিছ কৰোঁ কিমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে লাষ্ট মই কাৰোবাৰ ঘৰত গৈছিলোঁ তাৰপিছত চবেই কৈছে তুমি শিকা মই শিকিবলৈহে বেলেগৰ ঘৰত যাওঁ সঁচাকৈ হয় নহয় শিকিব লাগে চবৰ পৰাই কিবা না কিবা চবৰ পৰাই শিকিব পাৰি আপুনি মানে আপোনাৰ লাইফত যিমান মানুহক লগ পায় আপুনি চবৰ পৰাই কিবা না কিবা ভাল বস্তু শিকিব লাগে হয়তো তাই মোৰ পৰা কিবা শিকিছে ময়ো তাইৰ পৰা শিকিছোঁ এনেকৈয়ে হ'ব লাগে জীৱন হয় নহয় তো এতিয়া বহি আছোঁ তাইৰ হাজবেণ্ড আহিলে তাৰপিছত ভাত পানী খাম আৰু মোৰ এটা মানে চবতকৈ বেয়া লাগিছে তাইৰ বাবু নাই আজি
বাবু থাকিলে আৰু কিমান ভাল লাগিলে হয় আমাৰ আইনৰ নিচিনা আপোনালোকৰ ন ঘৰত গ'লে লৈ যাম নহয় তেতিয়া আমাৰ চাব। ঘৰত গ'লে আমাৰ ঘৰত গ'লে লৈ যাবা 2 বছৰ 2 মাহ আইনৰ সমান হ'ব ন থাকিলে মই মানে কথা পাতিব টাইমে দিব নোৱাৰিলো হয় মই তাই তাই মানে পঠাই দিছে আমি আহিম বুলি কিবা হ'ব হুলস্থুল হ'ব এইটো কাৰণে বোলে মাৰ ঘৰত পঠাই দিছে কি বেয়া কৰিছে টাইম দিব নোৱাৰিম বোলে এইটো কাৰণে পঠাই দিছে য়েছমিনে চাওক কি কি বনাইছে বাপৰে ইমানকেইটা খাই শেষ কৰিব নোৱাৰিম এইফালে চাওক শাক ভাজি তাৰপিছত পটল কিবা কিবি ভাজি তাৰপিছত ভালে হৈছে মাছ চিকেন ন পাপৰ ডিম চব আছে এতিয়া খাবহে লাগে চব ফিনিছ কৰিব লাগিব হয় নে নহয় তেতিয়াহে ভাল লাগিব ইমান কষ্ট কৰি বনাইছে তাই তুমি বহি যোৱা দাদা নাখায় অঁ ইয়াতে নালাগে পোলাও বনাই আমি এনেই পোলাও খালে ভাত খাব নোৱাৰোঁ বিছমিল্লা কৈছোঁ চাওক তাই গিফ্টটো দি দিছে কি দৰকাৰ আছিলে এনেই ইমান কিবা কিবি বনালে ইমান মানে হেৰি হ'ল আকৌ গিফ্টটো দিছে মোৰে বেয়া লাগিছে ঘৰতে খুলি যাম ঠিক আছে এতিয়া আমি ওলাই দিম আৰু বহুত গৰমো লাগিছে সেইটো কাৰণে মই ভাবিছোঁ ৱাছকোটটো নিপিন্ধোঁ এইটো ভৰাই লৈ যাওঁ এনেই কাৰৰ ভিতৰত বহি থাকিলে নহয় আৰু বেছি গৰম লাগে মই এইটো ভৰাই দিওঁ আকৌ লগ পাম ন এতিয়া মানে আমাৰ ঘৰত যাব এতিয়া আমাৰ ঘৰত যোৱা পাম তোমালোকেও যাবা ভাল লাগিলে ওলাই দিছোঁ মানে এনেকৈ ফুৰিব আহিলে নহয় ইমান মানে এটা হেৰি হৈ যায় নহয় মানুহৰ লগত তাৰপিছত যেতিয়া আমি মানে ওলাই দিওঁ সেইটো সময়ত দুখ লাগে সঁচাকৈ সৰুতে যেনেকুৱা আলহী গুচি গ'লে কান্দি দিওঁ সেনেকুৱা লাগি আছে ভাল লাগে কেতিয়াবা কেতিয়াবা ফুৰিব লাগে ব্লগ চাই যে বণ্ডিং এটা হৈ যায় ঠিকেই কৈছে সদায় ডেইলি লাইফ নিজৰ ফেমিলিৰ নিচিনা হৈ যায় আৰু ফেমিলি মানুহৰ নিচিনা চব গম পায় ন আমাৰ বিষয়ে চব গম পায় সেইটো কাৰণে আৰু ভাল লাগে সেইফালে এইটো আমাৰ সাইজৰ হয় না নহয় এটা সাইজৰ হ'ব 6/7 ইয়াতকৈ আৰু ভাল কোৱালিটি নাই ল' কোৱালিটি কিছুমান যে আৰু হেৰি থাকে যে ইয়াতকৈ ভাল আছে না আৰু এইটোৰ হেৰি কিমান পৰিব ন কিমান ৰেঞ্জৰ ভিতৰত এইটো ছেইম মোৰ চোফাৰ নিচিনা ছেইম আমি আহোঁতে এটা ফাৰ্নিচাৰৰ দোকানত সোমালোঁ আৰু এতিয়া মিষ্টাৰে মানে মেট্ৰেছ চাই আছিলে তো আমাৰ বেডৰ কাৰণে মানে মেট্ৰেছ লাগে সেইটো কাৰণে চাই আছিলোঁ কিমান ৰেঞ্জৰ ভিতৰত ল'লে ভাল হ'ব আৰু এটা মানে আলনাও ল'ব লাগিছিলে আপোনালোকে দেখা পায় মোৰ আলনাটো মানে অৱস্থা বেয়া হৈ থাকে একদম সৰু যিহেতু কাপোৰ কানি নাতে আজিকালি মানে আলনাৰ ট্ৰেণ্ডটো নাইকিয়া হৈ গৈছে চবেই ৱাৰ্ডৰোবে বনাই আছে তো আপোনালোকে জনাবচোন ৱাৰ্ডৰোব ল'লে ভাল হ'ব নে আলনা ল'লে ভাল হ'ব সেই গাইজ তো আমি আহি চাহ তাহ খাই ৰেষ্ট কৰিলোঁ অকণ সময় আৰু এতিয়া প্ৰায় 6:30-7 বাজিবই আৰু তো মিষ্টাৰে দোকানত গুচি গ'ল চাহ তাহ খাই বহুত টাইম হ'ল আহিলোঁ 3টামানতে আহি পালোঁ তাৰপিছত পাকঘৰত কিবা কিবি কাম আছিলে কৰিলোঁ মাছ তাছ আনিছিলে চাফা তাফা কৰি থৈ আহিলোঁ আৰু য়েছমিনে মোক কি গিফ্ট দিছে এয়া চাওক আপোনালোককতো দেখাইছিলোঁ কিন্তু খুলি দেখুওৱা নাই তো এতিয়া দেখাম আৰু সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিছে কাৰণ মানে আপোনাৰ লগত কোনো তেজৰ সম্পৰ্ক যেতিয়া কাৰোবাৰ নাথাকে মানে তেজৰ সম্পৰ্ক নোহোৱাকৈ মানে ইমান মৰম আৰু ইমান আন্তৰিকতা মানুহে যেতিয়া দিয়ে সঁচাকৈ বহুত বেছি ভাল লাগে আৰু এইটো প্লেটফৰ্মত আহি সঁচাকৈ বহুত মৰম পাইছোঁ আপোনালোকৰ সেইটোৱে বহুত ডাঙৰ বস্তু আৰু এতিয়া গিফ্টটো দেখাওঁ আপোনালোকক আৰু গিফ্ট বুলি ক'লে মানুহে যিটো মানে মৰমতে দিয়ে যিটো অন্তৰৰ পৰা দিয়ে সেইটোতকৈ ডাঙৰ বস্তু হ'বই নোৱাৰে লাগিলে সেইটো দুৱাই হওক আশীৰ্বাদেই হওক আৰু বেলেগ কিবা স্মৃতি হিচাপে কিবা বস্তুৱেই হওক তো তাই কি দিছে চাওঁ মিষ্টাৰক দেখাইছিলোঁ কিন্তু আপোনালোকক দেখুওৱা হোৱা নাই এফালে চাওক গামোচা দিছে আৰু এটা কুৰ্তি দিছে বেবী পিংক কালাৰ কুৰ্তি কেমেৰাত নাজানো অৰেঞ্জ লাগিছে চাগে কিন্তু এইটো পিংক কালাৰ হয় আৰু এটা ক্লেচাৰ তো ভাল লাগিছে মৰমতে অন্তৰৰ পৰা ইমান ধুনীয়াকৈ মোৰ কাৰণে গিফ্ট দিছে আৰু থেংক ইউ য়াছমিন
তুমি ইমান ধুনীয়াকৈ মানে আমাক ট্ৰিট কৰিছা, সঁচাকৈ বহুত ভাল লাগিছে। আৰু আমি তাইকো মাতিছোঁ, তাই আমাৰ ঘৰত আহিব। আৰু মই মিষ্টাৰক কৈ আছিলোঁ যে এনেকৈ মানে ৱাইফক লৈ মাজে মাজে ফুৰিব লাগে, তেতিয়া মানে হাজবেণ্ডৰ মানে ৰিজিকত বৰকত আহে। তো মিষ্টাৰে সঁচাকৈ মানে হাঁহিছে। আৰু এইটো হয়ো, মানে কেতিয়াবা এনেকুৱা হয় নহয়, ঘৰত থাকি থাকি একদম ব'ৰ হৈ যাওঁ, তাৰপিছত ক'ৰবাত অকণ বাহিৰত গ'লে মনটো ভাল লাগে। মানুহৰ লগত মানে মিলা মিছা কৰিলে, মানুহৰ লগত কথা বতৰা পাতিলে তেতিয়া মনটো ভাল লাগে এনেকৈ সঁচাকৈ। আৰু ফুৰিব লাগে, নিজৰ ৱাইফক লৈ সঁচাকৈ ফুৰিব লাগে। আপোনালোকে নিজৰ হাজবেণ্ডক লৈ ফুৰিব যাব, পাৰ্কতে হওক কিবাতে হওক। আৰু আপোনালোকে দেখা পায় মানে মই বেছি মোৰ মাৰ ঘৰতে যাওঁ, এনেকৈ মানে আলহীৰ ঘৰত একদম ফুৰা নহয়। বাকী এনেই ক'ৰবাত ফুৰা হয়, ঠাই ফুৰা হয়, কিন্তু আলহীৰ ঘৰত মানে একদম ফুৰা নহয়। তো ফাইনেলি আজি গ'লোঁ আৰু ভাল লাগিছে, ইমান ধুনীয়াকৈ আমাক ট্ৰিট কৰিছে। আৰু আজি দুটামান ৰীল শ্বুট কৰিছোঁ আৰু ধুনীয়া ধুনীয়া ফটো মাৰিছোঁ। আপোনালোকে প্লিজ ইনষ্টাগ্ৰামত চাব, যদি এতিয়ালৈকে মোক ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। মই ইনষ্টাগ্ৰামত ফটোকেইটা দিম। তো ঠিক আছে গাইজ, আজি ব্লগটো ইয়াতে শেষ কৰি দিছোঁ। আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু প্লিজ লাইক কৰিব। তো লগ পাম আৰু এটা মজাৰ ব্লগৰ সৈতে। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।